तो नमस्कार बंधु बान्धवी सकल स्वागतम जानाइछु मोर आन एटा नतुन भिडिओ লৈ। আজি মই এটা বস্তু আনবক্সিং কৰিবলৈ লৈছো। ফ্লিপকাৰ্টৰ পৰা অনা এখন ৰবিক্স কিউব আনবক্সিং কৰিবলৈ লৈছো। 157 টকাৰে আনিছো এই ৰবিক্স কিউবখন আজি আনবক্সিং কৰিবলৈ লৈছো। তো বলক বেছি লেকচাৰ নামাৰো আনবক্সিং কৰা কামটো আৰম্ভ কৰো। ৰব বেলেট এখন লৈ আহো। বেলেটেৰে আনবক্সিং কৰি আনবক্সিং এইখনি হৈছে সেইখন মাল যিখন ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছো। এইখনি হৈছে সেইখন। এইটো কাম নাই এইটোৰে হৈছে মেইন ইয়াতে আৰু এটা পেকিং কৰা আছে। এইটো কাটি লও। এইটো মিলিলো আৰু এইটোৱে হৈছে মেইন ৰবিক্স কিউব। এইখনে হৈছে মেইন বস্তু। ইয়াৰ এইটো মানে এনেকৈ মিলাব লাগে। এইখন হৈছে ৰবিক্স কিউব। এইটো খেলাৰ তিনিটা গুণ আছে। এই তিনিটা গুণ আজি আপোনালোকক মই কৈ দিম। এইটো মানে খেলাৰ লোকচান একো নাই। লোকচান এইটোৱে যে বজাৰৰ পৰা মানে কিনাটোৱে টকাটোৱে যে কিনিব লাগে সেইটোৱে লোকচান। কিন্তু ইয়াৰ বাহিৰে এইটোৰ আৰু বেলেগ লোকচান নাই। এইটো খেলিলে বহুত উপকাৰ হয়। ইয়াৰ তিনিটা মই উপকাৰ কৈ আছো। এইটো ব্ৰেইনৰ কাৰণে ভাল হয় আৰু এইটো হাতেৰে ঘূৰালে হাতৰ গাঁঠিবিলাক ঠিক থাকে। হাতৰ গাঁঠিবিলাকৰ এক্সপেৰিয়েন্স কৰিব পাৰি, মানে ঠিক হয়। এইবিলাক খেলিলে ভাল হয় আৰু এইটো চকুৰ কাৰণেও উপকাৰ হয়। চকুৰ পাৱাৰ বাঢ়ে। এইটো খেলিলে চকুৰ কাৰণেও উপকাৰ হয়। ইয়াৰ তিনিটা বস্তুৰ উপকাৰ হয়। চকুৰ, ব্ৰেইনৰ, হাতৰ গাঁঠিবিলাকৰ এই তিনিটা বস্তুৰ উপকাৰ হয়। আজি এই বস্তুটো আপোনালোকৰ আগত আনবক্সিং কৰিছো। বহুত ভাল লাগিছে। এইটো মই ফ্লিপকাৰ্টৰ পৰা কিনি আনিছো। আপোনালোকেও যদি কিনিব বিচাৰে ফ্লিপকাৰ্টত গৈ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা গৈ অৰ্ডাৰ কৰি ল'ব পাৰে। তো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা বিভিন্ন দিনত বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। তো টাটা বাই বাই।